নমস্কাৰ বন্ধুসকল। আজিৰ ভিডিঅ'ত মই আপোনালোকক কিছুমান ঔষধি গুণ থকা গছৰ সৈতে চিনাকি কৰি যিসকলে এই গছসমূহ চিনি নাপায় তেওঁলোকৰ কাৰণে বিশেষভাৱে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। এয়া হৈছে ছালকুঁৱৰী, যাক আমি এল'ভেৰা বুলি জানো। ই ছাল, চুলিৰ বিভিন্ন বেমাৰত যথেষ্ট সহায় কৰে। তাৰোপৰি যদি আমাক জুইয়ে পুৰে তেতিয়া আমি এই এল'ভেৰা ব্যৱহাৰ কৰিব পাৰোঁ। এয়া হৈছে বৰ টেঙেচি আৰু এয়া সৰু টেঙেচি। এই দুয়োবিধ টেঙেচি আমাৰ স্নায়ৱিক দুৰ্বলতা বা স্মৃতি শক্তি বৃদ্ধিত ব্যৱহাৰ কৰিব পাৰোঁ। এয়া হৈছে মালভোগ শাক, সাধাৰণতে আমাৰ বাৰীবিলাকত সহজে গজা এবিধ উদ্ভিদ। ই ৰক্তকণিকা বৃদ্ধিত সহায় কৰে। মাটিকাঁদুৰি আমাৰ ৰোগীয়া মানুহৰ কাৰণে অত্যন্ত প্ৰয়োজন, শক্তি যোগায়। কেহৰাজৰ আটাইতকৈ সাধাৰণ ব্যৱহাৰটো হৈছে যদি চুলি সৰে তেতিয়া আমি ইয়াৰ ৰস ব্যৱহাৰ কৰিব পাৰোঁ। চেংমৰা এবিধ কাঁইটীয়া গছ। ই মহিলাৰ বিভিন্ন ধৰণৰ ৰোগত ইয়াক ব্যৱহাৰ কৰা হয় আৰু ই সাধাৰণতে দ ঠাইতহে গজে। তেজপাত ডায়েবেটিছ ৰোগীৰ বাবে অত্যন্ত প্ৰয়োজন। ডায়েবেটিছৰ ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। এয়া হৈছে সৰু মানিমুনি আৰু এয়া বচগছ সাধাৰণতে শিশুৰ যদি চৰ্দি হয় তেতিয়া ইয়াক ব্যৱহাৰ কৰা হয়। ব্ৰাহ্মী শাক, এই ব্ৰাহ্মীয়ে সৰু ল'ৰা ছোৱালীবিলাকক সাধাৰণতে খোৱা হয়। এই ব্ৰাহ্মী আৰু ই স্মৃতিশক্তি বৃদ্ধিত সহায় কৰে। ভেদাইলতা, নৰসিংহ, মানিমুনি এইবিলাকৰ ব্যৱহাৰ আমি সকলোৱে জানো। এইবিলাকে আমাৰ শৰীৰটোক সুস্থ কৰি ৰখাত যথেষ্ট সহায় কৰে। এয়া হৈছে মহাভিংগৰাজে চুলিৰ বিভিন্ন সমস্যাত ব্যৱহাৰ কৰা হয়। ই বহুত সহায় কৰে। হৈছে পদিনা গেছ হ'লে বা বমি হ'লে আমি ইয়াৰ পাতৰ ৰস ব্যৱহাৰ কৰিব পাৰোঁ। এয়া হৈছে দুপৰ টেঙা, ইয়াক আমি পাতে গজা বুলিও জানো। যেতিয়া পাথৰ হ'লে ইয়াৰ পাতৰ ৰস ব্যৱহাৰ কৰা হয়। তুলসী, বৰ্তমান পৰিস্থিতিত তুলসী ব্যৱহাৰ অত্যন্ত প্ৰয়োজন। ই বীজাণুনাশক এবিধ উদ্ভিদ। জমলাখুটি হৈছে জণ্ডিছৰ ঔষধ। জণ্ডিছ বেমাৰ হ'লে আমি জমলাখুটি ব্যৱহাৰ কৰিব পাৰোঁ। এয়া হৈছে বৰ মানিমুনি। এই সৰু মানিমুনি বৰ মানিমুনি দুয়োবিধৰ একেই যদিও সৰু মানিমুনিত ঔষধি গুণ বেছি থকা বুলি কোৱা হয়। এয়া হৈছে জালুক গছ, পাণৰ নিচিনা দেখিবলৈ, প্ৰায় গছজোপা একেই। আৰু এয়া হৈছে মচুন্দৰী। বন্ধুসকল, এইখিনি আছিলে আজিৰ ভিডিঅ'ত। আমি সুন্দৰ জীৱনৰ বাবে সদায় সুস্থ হৈ থাকিব লাগিব আৰু এনেধৰণৰ কিছুমান আমি ঔষধি গছ ব্যৱহাৰ কৰি আমি সুস্থ হৈ থাকিব পাৰোঁ। ধন্যবাদ।